ইয়াত ক'ব লগা একো নাই কাৰণ মানে শৰণীয়া কছাৰীসকলে 2018 আগত বিভিন্ন সাবকাষ্টৰ নাম লৈ পেলাই চাৰ্টিফিকেটটো পাইছিল। সোণোৱাল কছাৰী, তিৱা বা দেউৰী এই ধৰণৰ বা বড়ো কছাৰী লিখি 2018 চনত ট্ৰাইবেল সংঘই সিদ্ধান্ত লৈ পেলাই শৰণীয়া কছাৰী হিচাপে চাৰ্টিফিকেট দিব লাগে বুলি এটা সিদ্ধান্ত ল'লে। আৰু সেই সময়ৰ চৰকাৰ বৰ্তমানৰ মানে প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী বাইদেউ তেওঁ মন্ত্ৰী আছিলে WPT আৰু ট্ৰাইবেল সংঘ সিদ্ধান্ত লৈহে এইটো সিদ্ধান্ত দিয়া হৈছিলে যে শৰণীয়া কছাৰী হিচাপে লিখিলেও চাৰ্টিফিকেট দিয়া হ'ব। তেতিয়া কি ভাবি পেলাই দিছিলে মই নাজানো এইবিলাক। আজি এইটোকে হাইকোৰ্টে কৈছে যে মানে কিহৰ ভিত্তিত এইটো দিছে। গভৰ্ণমেণ্ট অফ আছামে সেই অৰ্ডাৰটো উইথড্ৰ কৰি লৈছে। এতিয়া আইনী প্ৰক্ৰিয়া আকৌ আছে, কি হ'ব ক'ব নোৱাৰি। কিন্তু চামহাও তেওঁলোকে শৰণীয়া কছাৰীসকলে জনজাতিৰ সংখ্যা যেতিয়া গন্তি হয় তেওঁলোকেও কিন্তু গন্তি কৰা হয়। নাই মই এইটোৱে ক'ব বিচাৰিছোঁ, এতিয়া যদি জনজাতীয় গন্তিৰ পৰা তেওঁলোকে বাহিৰত ৰাখে জনজাতিৰ সংখ্যাৰ হাৰ অলপ কমি যাব, সেইটো এটা কথা। আৰু ইয়াক লৈ সামাজিক তনাও বা বিবাদ এইটো হ'ব নালাগে। যিটো আইনী প্ৰক্ৰিয়াত গৈছে আইনী প্ৰক্ৰিয়াত যাব। আৰু কাইলৈৰ পৰা বিধানসভা যিটো অধিৱেশন হ'ব বাজেট অধিৱেশন, বাজেটটো 16 তাৰিখতহে প্লেচ হ'ব। আৰু অধিৱেশন 10 তাৰিখৰ পৰা আৰম্ভ হৈছে। 10 তাৰিখত গভৰ্ণৰ স্পীচ হৈ গ'ল। এতিয়া আমাৰ বিধায়কসকলে সাজু বিভিন্ন জাতীয় সমস্যাবিলাকক উত্থাপন কৰিবৰ কাৰণে। আৰু বাজেট ভাল হ'ব বুলি মই ভাবিছোঁ। আৰু দীঘলীয়া যিটো ছেছন হয় তাত বিভিন্ন আইন প্ৰণয়ন বা বিলবিলাক পাছ কৰা হ'ব, আমাৰ ভালেই হ'ব বুলি মই ভাবোঁ। আৰু BTC অঞ্চলৰ উন্নয়নৰ কাৰণে ভাল পুঁজি পাব বুলি মই আশা কৰিছোঁ।